এবাৰ মদনৰ পৰিয়ালটো বাহিৰত ফুৰিবলৈ গৈছিল আৰু সিহঁত যিটো ঘৰত থাকিব সেই ঘৰটো দেখি সিহঁত আচৰিত হৈ গৈছিল। আৰে বাহ মদন, এই ঘৰটো ইমান ডাঙৰ আৰু ইমান ধুনীয়া, এই ঘৰটোত থাকি কিন্তু বৰ ভাল লাগিব। সঁচাকৈয়ে মদন, ঘৰটো ইমান ডাঙৰ আৰু ইমান ধুনীয়া ঘৰটো। দেউতা, আজিৰে পৰা আমি কেইদিনমান এই ঘৰটোতেই থাকিম। কিন্তু মদন, ইমান ডাঙৰ ঘৰটো যে থাকিবলৈ ললা, আমি যে এইকেইদিন এই ঘৰটোত থাকিম, এদিনৰ ভাড়া কিমানকৈ ল'ব? অহ, একেলগে ইমানবোৰ প্ৰশ্ন সুধিছা, মই এতিয়া কিমান উত্তৰ দিম? এতিয়া ইয়াতেই ৰৈ কথা পাতি থাকিবা নে ভিতৰলৈও যাবা? তোমাৰ যদি ইয়াতে থাকিবলৈ মন আছে তেতিয়াহ'লে থাকা, মই কিন্তু ভিতৰলৈ যাওঁ। তোমালোকে ইয়াতেই কথা পাতি থাকিবা নে ভিতৰলৈও যাবা? ব'লা ব'লা ভিতৰলৈ যাওঁ। ব'লা যাওঁ। তাৰ পাছত সকলোবোৰ ভিতৰলৈ গ'ল আৰু ৰাতি হোৱাতে খাদ্য খাই সকলোবোৰ শুই গ'ল। কিন্তু আধা ৰাতি মিনতিয়ে বাহিৰৰ বাগিচাখনত কোনোবাই জোলনা জুলি থকাৰ শব্দ শুনা পালে আৰু সেই শব্দবোৰ শুনি মিনতি ভয়তে শোৱাৰ পৰা উঠি গ'ল। আৰে মদন দেখোন শুই আছে আৰু পিংকু চাগে ককাকৰ লগত শুই আছে। তেতিয়াহ'লে বাহিৰৰ বাগিচাখনত কোনে জোলনা জুলি আছে, তাকো ইমান ৰাতিখন আৰু ইমান লাহে লাহেকৈ জোলনা জুলি আছে? মিনতিয়ে বহুত ভয় খালে আৰু তাই ভয়ে ভয়ে খিৰিকীখনৰ ওচৰলৈ গৈ বাহিৰলৈ চালে আৰু দেখিলে পিংকুৱে জোলনা জুলি আছে। আৰে পিংকুৱে দেখোন জোলনা জুলি আছে, তাকো ইমান ৰাতিখন। এই ল'ৰাটোৱে যে দিন ৰাতিৰ পাৰ্থক্য একোৱেই বুজি নাপায়, ইমান ৰাতিখননো সি বাহিৰলৈ ওলাই যাব লাগেনে? মিনতি তললৈ নামি আহিলে আৰু তাই শহুৰেকৰ ৰুমৰ ফালে জুমি চালে আৰু তেতিয়াই তাই দেখিলে ককাক আৰু নাতিনীয়েক শুই আছে আৰু সেইবোৰ দেখি মিনতিয়ে থতমত খাই গ'ল। আৰে এয়া কি? পিংকু যদি ইয়াত শুই আছে তেতিয়াহ'লে বাহিৰত কোনে জোলনা জুলি আছে? তেতিয়াই জোলনা জোলাৰ শব্দবোৰ বাঢ়িবলৈ ধৰিলে আৰু সেই শব্দবোৰ শুনি মিনতিয়ে বহুত বেছি ভয় খালে। তথাপিও তাই ভয়ে ভয়ে খিৰিকীখনৰ ওচৰলৈ গ'ল আৰু বাহিৰলৈ চালে আৰু দেখিলে এইবাৰ জোলনাখনত কোনো নাছিল, জোলনাখন নিজে নিজেই জুলি আছিল। আৰে এইবোৰ কি? কিছু সময়ৰ পাছতেই মিনতিয়ে সেই জোলনাখন এজনী চোৰেলে জুলি থকা দেখিলে। চোৰেলজনী দেখাত বহুত ভয়ানক আছিল। সেই চোৰেলজনীক দেখি মিনতিয়ে বহুত ভয় খালে আৰু তাই অচেতন হৈ পৰিল আৰু পিছদিনা ৰাতিপুৱাহে তাই সাৰ পালে। তেতিয়াই মিনতিয়ে তাইৰ কাষত এজন ডক্তৰ আৰু মদনক দেখা পালে। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। আচলতে তেওঁৰ বিপিটো বাঢ়ি গৈছিল, সেইবাবে তেওঁ অচেতন হৈ পৰিছিল। এতিয়াৰে পৰা তেওঁক সময়মতে ঔষধবোৰ খুৱাই থাকিব আৰু চিন্তাৰ পৰা তেওঁক দূৰত ৰাখিব। হ'ব ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। ডক্তৰজন গুচি গ'ল। বোৱাৰী, গাটো ভাল লাগিছেনে তোমাৰ? দেউতা, যোৱাকালি ৰাতি মই আমাৰ বাগিচাখনত এজনী চোৰেলে জোলনা জুলি থকা দেখিছিলোঁ। মদন, মই সঁচাকৈ কৈছোঁ, সেই চোৰেলজনীয়ে মোক মাৰি পেলাব। মিনতি, এনেকুৱা একো নহয়, সেইবোৰ তোমাৰ ভ্ৰম। কিয় জানা, তুমি যে দিনে ৰাতিয়ে কেৱল ভূত প্ৰেতৰ কথা কৈ থাকা আৰু তুমিতো ভূত প্ৰেতৰ চিৰিয়েল বা চিনেমা চাই থাকা, সেইবাবে তোমাৰ এনেকুৱা অনুভৱ হৈছে। মদন, মোক বিশ্বাস কৰা, মই সঁচাকৈ কৈছোঁ, যোৱাকালি ৰাতি মই জোলনা জুলি থকা এজনী চোৰেল দেখিছিলোঁ। মদন, বোৱাৰীক অলপ আৰামৰ প্ৰয়োজন, গতিকে তাইক অলপ সময় অকলশৰে থাকিবলৈ দে। মিনতিৰ কথা কোনেও বিশ্বাস নকৰিলে আৰু মিনতিক ৰুমত অকলে এৰি মদন তাৰ পৰা গুচি গ'ল আৰু তেতিয়াই মিনতিয়ে খিৰিকীয়েদি বাহিৰলৈ চালে আৰু তেতিয়াই তাই আকৌ সেই চোৰেলজনীক দেখা পালে। ঐ দুষ্ট চোৰেল, তই মোক ভয় খুৱাবলৈ আহিছ। মই তোক শুদাই নেৰো, মই তোক সকলোৰে সন্মুখলৈ আনিহে এৰিম। মিনতিয়ে কিবা কৰাৰ আগতেই সেই চোৰেলজনী জোলনাতেই বহি যাদু কৰি মিনতিক বিচনাত শুৱাই থৈ দিলে। এতিয়াৰে পৰা তই তেতিয়াহে উঠিব পাৰিবি যেতিয়া মই তোক উঠিবলৈ ক'ম, কাৰণ তই যদি উঠি থাক তেতিয়া তই মোৰ কথাবোৰ সকলোকে কৈ দিবি আৰু মোক শেষ কৰিবলৈও যত্ন কৰিবি। নাই নাই, মই এনেকুৱা হ'বলৈ দিব নোৱাৰো, কাৰণ মই মোৰ প্ৰতিশোধ লৈহে এৰিম। মোৰ লগত যিবোৰ হ'ল তাৰ প্ৰতিশোধ মই নিশ্চয় ল'ম।
তাৰ পাছৰে পৰা মিনতি দিনে ৰাতিয়ে শুইয়ে থাকিবলৈ ল'লে। অলপ সময়ৰ কাৰণে উঠে আৰু আকৌ শুই থাকে। মদনে ভাবিছিল মিনতিৰ বেমাৰ কাৰণে তাই শুই থাকে, কিন্তু তেনেকুৱা নহয়। চুৰেলজনীয়ে মিনতিৰ ওপৰত যাদু কৰি আছিল। চুৰেলজনীয়ে ক'লেহে মিনতি শুৱাৰ পৰা উঠে আৰু চুৰেলজনীয়ে ক'লেহে কিবা কয়। তেনেকৈয়ে এদিন ৰাতি যেতিয়া সাগৰ শুই আছিল, তেতিয়া তেওঁ বাহিৰৰ বাগিচাখনত কোনোবায়ে জোলনা জুলি থকাৰ শব্দ শুনা পালে। সাগৰ বাহিৰলৈ আহি দেখিলে জোলনাখনত কোনো নাছিল, কিন্তু জোলনাখন নিজে নিজেই জ্বলি আছিল। সেই দৃশ্যটো দেখি সাগৰৰ হাত ভৰি কঁপিবলৈ ধৰিলে। কিন্তু তেতিয়াই জোলনাখনত এজনী চুৰেল আহি বহিলহি। ঐ বুঢ়া, তই যেতিয়া মোৰ সন্মুখলৈ আহিলিয়েই, মই এতিয়া তোক যাবলৈ নিদিওঁ। তোক এতিয়া মোৰ লগত লৈ যাম। চুৰেল, চুৰেল, মদন, বোৱাৰী, মোক বচাহি, বচাহি মোক, এইজনী চুৰেল, চুৰেল। সাগৰে চিঞৰ বাখৰ কৰাত চুৰেলজনী উঠি গ'ল আৰু সাগৰৰ চকুৱে চকুৱে চালে আৰু সাগৰক তাইৰ জালত বন্দী কৰি ল'লে। আৰু এতিয়া চুৰেলজনীয়ে যি কয় সাগৰে তাকেই কৰে। তই এতিয়া ইয়াৰ পৰা যা আৰু কুঁৱাত জাপ মাৰি দেগৈ, যা সোনকালে। তেতিয়াই পিংকুৱে সাৰ পালে আৰু তাৰ কাষত ককায়েকক দেখা নাপাই সি ককায়েকক মাতিবলৈ ধৰিলে। ককা, ককা, আপুনি ক'ত আছে বাৰু? ককা, আপুনি এয়া কি কৰিছে? আপুনি কিয় কুঁৱাত জাপ মাৰিবলৈ লৈছে? ককা, আপুনি এনেকুৱা নকৰিব। পিংকুৰ চিঞৰ শুনি মদনেও সাৰ পালে আৰু বাহিৰলৈ আহিল আৰু বাহিৰলৈ আহি দেখিলে সাগৰে কুঁৱাত জাপ মাৰিবলৈ লৈছে। দেউতা, দেউতা, আপুনি এয়া কি কৰিবলৈ ওলাইছে? আপুনি জানেনে এই কুঁৱাটো কিমান দ'? এই কুঁৱাটোত কেনেবাকৈ পৰিলে আপুনি আৰু ইয়াৰ পৰা উঠি আহিব নোৱাৰিব। মদনে কোৱা কথাখিনি দেউতাকে শুনায়েই পোৱা নাছিল। তাৰ পাছত দেউতাকে কুঁৱাটোত জাপ মাৰি দিলে। তাৰ ফলত দেউতাকৰ মৃত্যু হ'ল। দেউতা, দেউতা, ককায়ে কিয় এনেকুৱা কৰিলে? মই আজিৰে পৰা কাৰ লগত শুম আৰু মোক আজিৰে পৰা কোনে সাধু কথা শুনাব? ককা, আপুনি ঘূৰি আহক আপুনি ককা। মিনতিয়ে সেইবোৰ একোৱেই গম পোৱা নাছিল, কাৰণ তাই নিজেই চুৰেলজনীৰ জালত বন্দী হৈ আছিল। কেইদিনমানৰ পাছত মদনৰ ঘৰত কাম কৰা মানুহজনে মদনক মনে মনে ক'লে, ছাৰ, মোৰ কিন্তু এনেকুৱা লাগে সেই জোলনাখনত কিবা এটা গণ্ডগোল আছে, কাৰণ কেইবাদিনো ৰাতি মই সেই জোলনাখন নিজে নিজে জ্বলি থকা দেখিছিলো। এই ঘৰটোৰ আশে পাশে থকা মানুহবোৰে কয় আগতে বোলে এই ঘৰটোত এগৰাকী মহিলা আছিল। সেই মহিলাগৰাকীক বোলে কেইটামান গুণ্ডায়ে মাৰি পেলালে আৰু মহিলাগৰাকী মৰাৰ পাছত বোলে এজনী চুৰেল হৈ গ'ল। হৰি, তই মনে মনে থাক। তইও যে কিছুমান কথা কৈ থাক আৰু ভূত প্ৰেত বুলি একো বস্তু নাই। কিন্তু ছাৰ, আপুনি মাত্ৰ এবাৰ এজন ত্ৰান্তিকক ঘৰলৈ মাতি চাওকচোন। হৰি, তই এতিয়া মোক শিকাবি কোনটো ভাল কোনটো বেয়া, মই কি কৰিব লাগে কি কৰিব নালাগে। তই এতিয়া ইয়াৰ পৰা যা আৰু মোলৈ একাপ চাহ লৈ আহ গৈ। তাৰ পাছত হৰি নিজৰ কামত লাগি গ'ল আৰু পিছদিনা পিংকুৰ জন্মদিন আছিল। পিংকুৰ মনটো ভাল লাগক বুলিয়ে দেউতাকে এটা কেক আনি পিংকুক কাটিবলৈ দিলে। মোক বাৰু কিয় মাতিব লাগে? মইতো আগৰ পৰাই ইয়াত আছো বাৰু। এতিয়া সোনকালে কেকটো কাটা, নহ'লে কেকটো গলি এতিয়া শেষ হ'ব। কিন্তু চুৰিখন দেখোন আনিবলৈয়ে নহ'ল। চুৰিৰ কি দৰকাৰ আছে? তোৰ ডিঙিটো মই মোৰ যাদুৰ শক্তিৰেই কাটিব পাৰিম। তেতিয়াই মিনতি চুৰেল হৈ গ'ল আৰু চুৰেলজনীক দেখি মদন আৰু পিংকুৱে বহুত ভয় খালে। তোৰ মনত আছেনে 4 বছৰৰ আগতে যে তই মোৰ পৰিয়ালটো আৰু মোক মাৰি এই ঘৰটো নিজৰ কৰি লৈছিলি? এতিয়া মই তোক মাৰি মই মোৰ প্ৰতিশোধ পূৰণ কৰিম। তাৰ পাছত চুৰেলজনী পিংকুৰ ফালে আগবাঢ়িছিল, কিন্তু তেতিয়াই তালৈ হৰি আহিলে আৰু চুৰেলজনীৰ গালৈ গংগাজল ছটিয়াই দিলে। গংগাজল গাত পৰাৰ লগে লগেই চুৰেলজনী জ্বলিবলৈ ধৰিলে। চটফটাই কিছু সময়ৰ পাছতেই চুৰেলজনী জ্বলি ভস্ম হৈ গ'ল। চুৰেলজনী শেষ হোৱাৰ পাছতেই মিনতি ভাল হৈ গ'ল আৰু তাৰ পাছত হৰিয়ে মিনতিক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মিনতিয়ে বহুত দুখ পালে, কিন্তু তাই জীৱনত আগুৱাই যাবলৈ সিদ্ধান্ত ল'লে আৰু তাইৰ ল'ৰাটোক অকলেই চম্ভালিবলৈ ধৰিলে।